প্ৰিয় শ্ৰোতাসকল, পোনপ্ৰথমে আপোনাসকলক কবিতা প্ৰডাকশ্যনৰ ফালৰ পৰা আন্তৰিক অভিবাদন জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে হাঁহিয়ে মানুহৰ মন সতেজ কৰি ৰাখে আৰু ই আমাৰ শৰীৰটোতো সঞ্জীৱনীৰ দৰে কাম কৰে। সেয়েহে আপোনালোকক হাঁহিৰ খোৰাক যোগাবলৈ লৈ আহিছোঁ বাতিৰাম পুৰাণ। এতিয়া আপোনালোকে হয়তো ভাবিছে বাতিৰামনো আকৌ কোন? বাতিৰাম অন্য কোনো নহয়, আমাৰ আশে-পাশে থকা ৰাম, যদু, মধুহঁতৰ মাজৰে এজন সাধাৰণ মানুহ। বাতি ধনবান নহ'লেও কিন্তু ভাগ্যৱান বুলিয়ে ক'ব পাৰি, কাৰণ সি ডাঙৰ মানুহবোৰৰ দৰে লাজ, অপমান, ভয় আদি বান্ধোনেৰে জীৱন কটাবলগীয়া নহয়। জীৱনৰ সুখ দুখৰ লহৰৰ মাজেৰে যেনিয়ে তেনিয়ে গতি কৰি মুক্ত মনেৰে জীৱন কটোৱা বাতি এই অসাৰ মানৱ জীৱনটোত ৰস উলিয়াব জানে। তাৰ জীৱনৰ সৰু ডাঙৰ ঘটনাবোৰৰ পৰা অজ্ঞাতে বাহিৰ হোৱা হাস্যৰসে সমাজৰ বহুজনক জীৱনৰ মধুৰতাৰ অনুভৱ মাজে সময়ে কৰায়ে থাকে। নয়নপুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বাতি তিনিজন ভাই ককাইৰ ভিতৰত নুমলীয়া। মাক দেউতাকৰ আলাসৰ লাৰু। শুনা যায় মাকে হেনো নুমলীয়া পুতেকৰ নামটো বহু ভাবি চিন্তিহে ৰাখিছিল। মাকৰ ধাৰণা আছিল যে নামৰ লগত মানুহৰ চাল চলন ভৱিষ্যত আটাইখিনি নিৰ্ভৰ কৰে। নাম চাই কাম কথাষাৰ তেখেতে বিশ্বাস কৰে। সেয়েহে নৱজাতকৰ নাম এটা কামত অহা বস্তুৰ নামেৰে ৰাখিব বিচাৰিছিল, যাতে ডাঙৰ হৈ সি ঘৰখনৰ কামত আহে। একদিন এক ৰাতি ভবা চিন্তা কৰি মাকে সকলোৰে আগত ঘোষণা কৰিলে যে শিশুটিৰ নাম বাতি হ'ব। মাকে কয়, আমাৰ ৰান্ধনীশালত থকা বাতিটো সকলোতকৈ কামত অহা বস্তু। ৰাতিপুৱা বাতিটোত ফিকা চাহটোপা নাখালেচোন গালৈ ততেই নাহে। মাছৰ আঞ্জা, মাংসৰ জোল, ৰহৰ দাইলখন ল'বলৈও বাতিটোৱেই লাগে। গতিকে গৰু বৰ উপকাৰী জন্তুৰ দৰে বাতিও আমাৰ বৰ কামত অহা বস্তু। সেয়েহে আজিৰ পৰা এই নৱজাতকৰ নাম বাতি হ'ব। সময় বাগৰাৰ লগে লগে শিশুটি বাতিৰাম বুলি সকলোৰে মাজত জনা গ'ল আৰু তাৰ গাত মাকে আশা কৰাৰ দৰে কিছুমান ভাল গুণেও দেখা দিলে। ফলত বাতিটোৰ দৰে বাতিৰাম মাকৰ বৰ কামত অহা ল'ৰা হ'ল। মাকে কিবা লাগ বুলিলেই সাউতকৈ গৈ লৈ আহে। মিতিৰ কুটুমৰ ঘৰত খা খবৰ ল'ব লগা হ'লে বাতিৰাম সদায় আগত। ঘৰৰ বাৰীত হোৱা শাক পাচলি, কল, মধুৰি আদি খুৰী পেহীহঁতক দিব লগা হ'লে বাতিৰামকে কোৱা হয়। দূৰণিত কাৰোবাৰ বিয়া বা সকাম থাকিলে ঘৰৰ অন্য কোনো যাব নোৱাৰিলেও বাতিৰাম কিন্তু যাবই, এখনো নিমন্ত্ৰণ নেপেলায়। অৱশ্যে এই সমাজ সেঙা গুণটোৰ বাবে তাৰ লাভো হৈছিল। চিনাকি হাত দীঘল মানুহৰ সংস্পৰ্শলৈ অহাত BA পাছ কৰিয়েই চৰকাৰী চাকৰি এটাও যোগাৰ কৰি ল'ব পাৰিছিল। বাতিৰামৰ এটা লেখত ল'বলগীয়া গুণ হ'ল আনৰ বস্তুৰ প্ৰতি তাৰ চকু বেছি। সদায় আনৰটোহে ভাল দেখে। তাতে আকৌ বিনা পইচাত যদি কিবা এটা পাই যায় সি অনাদৰ নকৰে, লগে লগেই গ্ৰহণ কৰে। ঠিক সেইদৰে হাতৰ কাঁহীত পৰা মাছ টুকুৰা তাৰ দাদাহঁতৰ ভাগৰ মাছ টুকুৰাতকৈ সৰু নে ডাঙৰ সেইটোও তাৰ চিন্তাৰ বিষয়। ফল মূল খাওঁতে বা বিস্কুটৰ টেমাত হাত ভৰাওঁতে আটাইতকৈ ভালৰো ভালখন অলপো নভৱাখনহে ল'ব। মাংসৰ থকাৰ দিনা তাৰ চিন্তা বেছি হয়। তাৰ বাতিটোত বেছিকৈ ঢালিলে ভাল পায়। আজিকালি বাতিয়ে এটা স্মাৰ্টফোন লৈছে। ফেচবুক, হোৱাটছএপ লৈ বৰ ব্যস্ত থাকে। এদিনৰ কথা, এবাৰ মাকে বাতিৰামক ওচৰলৈ মাতি আনি ক'লে, বোপাই বাতি, তোৰ চহৰত থকা বাইৰেহঁতৰ বহুদিন খবৰ খাতি লোৱাই নাই। তয়ে এপাক ঘূৰি আহগৈ। সৌ বেগটোতে বাৰীৰ দুটামান বস্তু গোটাই থৈছোঁ, লৈ যাবি। মাকৰ কথাত বাতিয়ে তৎক্ষণাত মূৰ দোৱাই সন্মতি জনালে। পিছদিনা পুৱা সোনকালে উঠি সাজু হ'ল বায়েকহঁতৰ খবৰ খাতি ল'বলৈ।
তাৰ অফিচ কেইদিনমান বন্ধ, মানে মাজতে ছেকেণ্ড ছেটাৰডে আৰু ছানডে। গতিকে সি ঠিক কৰিলে চহৰত 2টা দিন কটাবই। সি পোনে পোনে ডাঙৰ বায়েকৰ ঘৰলৈ গ'ল। ভায়েকক দেখি বায়েকে বৰ আদৰ সাদৰ কৰিলে। ভালকৈ খুৱাই বোৱাই ৰাতি আঁঠুৱা তৰি শুবলৈও দিলে। এনেতে বাতিৰামৰ চকু পৰিল ভাগিনৰ সুন্দৰ কোমল বিচনাখনৰ ওপৰত। সি ক'লে, বাইদেউ, এই বিচনাখন বৰ গৰম, মোৰ টোপনিয়ে নাহিব। আজি ৰাতিটো দেখোন ভাগিনৰ বিচনাতে শুব পাৰি। বায়েকো ঠিকে আছে বুলি কৈ শুবলৈ গ'ল। বাতিয়ে কোমল সুন্দৰ বিচনাখন পাই বৰ ৰং পালে। পিছে কথাতে কয় নহয়, বোলে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। বাতি ৰাতি আঁঠুৱা নটনা বিচনাত নতুন মানুহ পাই মহে দলে বলে আক্ৰমণ কৰিলে। তাৰ গোটেই গা একেবাৰে বখলা বখলি কৰিলে। তাৰ আৰু তাতে থকাৰ ইচ্ছা নহ'ল। ৰাতিপুৱাই তেওঁলোকৰ পৰা বিদায় লৈ সৰু বায়েকৰ ঘৰ পালেগৈ। সৰু বায়েকৰ নতুনকৈ সজা ঘৰটো বাতিৰ বৰ পচন্দ হ'ল। সি নতুন ঘৰটোৰ ফটো লোৱাত ব্যস্ত হৈ পৰিল। এনেতে তাৰ চকু গ'ল বাহিৰৰ বাৰাণ্ডাৰ তাঁৰডালত ওলমাই থোৱা ধুনীয়া নতুন চোলাটোৰ ওপৰত। লগে লগে তাৰ ইচ্ছা জাগিল। এবাৰ চোলাটো পিন্ধি চাব পৰা হ'লে। সি বায়েকক নম্ৰভাৱে ক'লে, বাইদেউ, মোৰ হোৱাটছএপ ফেচবুকত বহুদিন ফটো দিবই পৰা নাই, মানে মোৰ ভাল চোলা নাই যে। এই ভিনদেউৰ চোলাটোকে এবাৰ পিন্ধি ফটো দুখনমান উঠি লওঁ নেকি? বায়েকো বাতিৰ কথাত পতিয়ন গৈ চোলাটো পিন্ধিবৰ অনুমতি দি দিলে। বাতিক আৰু কোনে পায়, লৰালৰিকৈ চোলাটো পিন্ধি চাইকেল লৈ এপাক ঘূৰি আহিল। তথাপিও তাৰ চোলাটো খুলিবৰ মন নগ'ল। গধূলি যেনিবা ইচ্ছা নাথাকিলেও চোলাটো খুলি দিলে। ৰাতি ভাত পানী খাই বায়েকৰ নতুন ঘৰত সুন্দৰ বিচনাত সি ঢলি পৰিল। কিন্তু বেচেৰা তাৰ কপালেই বেয়া। নতুন ঠাইৰ নতুন বিচনাত টোপনি ভাল নহ'ল। গোটেই ৰাতি বাগৰ হলায়ে থাকিল। ৰাতিপুৱা দুকমুকালিতে উঠি বাৰাণ্ডাতে বহি প্ৰাকৃতিক শোভা চাই থাকিল। পুৱা বায়েকে বাতিক এনেদৰে বহি থকা দেখি ক'লে, বাতি, কেতিয়াবাই উঠিলি নেকি? ৰাতি টোপনি ভাল হ'লনে? বাৰু তই অলপ ব দেই, মই মৰ্ণিং ৱাকে কৰি আহোঁ। কথাষাৰ কৈয়ে বায়েকে চেণ্ডেলযোৰ খুলি জোতাযোৰ পিন্ধি আলিবাটলৈ ওলাই গ'ল। বাতিয়ে দেখিলে বায়েকে খুলি থোৱা চেণ্ডেলযোৰৰ কাষতে এযোৰ নতুন চেণ্ডেল। তাৰ ইচ্ছা হ'ল এবাৰ পিন্ধি চাবলৈ। সি আৰু পলম নকৰি চেণ্ডেলযোৰ পিন্ধি বায়েকৰ পিছে পিছে মৰ্ণিং ৱাকলৈ ওলাই গ'ল। কিন্তু সেই চেণ্ডেলযোৰ তাৰ ভৰি জোখৰ নাছিল। সেয়েহে কিছুদূৰ যোৱাৰ পিছত ভৰিখন কাটিব ধৰিলে। ফলত তাৰ ইমানেই অসুবিধা লাগিল যে আগলৈও যাব নোৱাৰে, পিছলৈও আহিব নোৱাৰে। সি লেঙেৰাই লেঙেৰাই কষ্ট কৰি ঘৰ পালেহি। পিছে ভৰিত জোতা সোমাব নোৱাৰা অৱস্থা হ'ল। তাৰ এই অৱস্থাৰ বাবে সি দোষ দিবই বা কাক? তাৰ আৰু তাত থকাৰ ইচ্ছাই নহ'ল। ৰাতিপুৱাৰ জলপান খায়েই ঘৰলৈ বাট পোনালে। আৰু তাৰ লগে লগে বাতিৰাম পুৰাণৰো প্ৰথম অধ্যায়ৰ অন্ত পৰিল। এইখিনিতে এটা কথা কওঁ, শুনিছোঁ আজিকালি হেনো বাতি অইনৰ বস্তুৰ প্ৰতি চকু নিদিয়ে। কথাটো কিমান দূৰ সত্য পিছে নাজানো দেই। বাৰু আজিলৈ আহোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।